কিমানটা সিট আছে এটা ফিল আপ হ'ল নে কলেজবিলাকত সেইটো সিট কেলে যি সময়ত আমাৰ এনৰলমেন্ট কম যি সময়ত আমাৰ কলেজ কম যি সময়ত নতুন নতুন কলেজ বনাই আছে এতিয়া বহুতে কৈ আছে আটাইতকৈ ডাঙৰ ক্ৰেডিটটো কৈ আছে যে আমি মডেল কলেজ বনাইছো মই তেখেতসকলক ক'ব খুজিছো যে মডেল কলেজত শিক্ষক যিমানজন আছে সিমানজন ছাত্ৰ আছে নে নাই এবাৰ চাই আহকে শিক্ষক যিমানজন আছে সিমানজন ছাত্ৰ আছে নে নাই মডেল কলেজত এইটো চাই আহকে বেলেগ কথা একো ক'ব নালাগে মই ভাবো যে এতিয়া এই যে সমৰ্থ যেটো পোৰ্টেল কৰিলে এই সমৰ্থ পোৰ্টেলত আপোনালোকে চাও যে এই সমৰ্থ পোৰ্টেলটো কৰাৰ পাছত গ্ৰামাঞ্চল বিলাকত সিট থকাৰ পাছতো লৰা ছোৱালী এবাৰ এডমিশন ল'ব নোৱাৰিলে তাৰ ফলস্বৰূপে কি হ'ল ড্ৰপ আউটত আমাৰ আকৌ এবাৰ ওপৰলৈ গুচি যাব ড্ৰপ আউট ৰেটত অসম কিমান ওপৰত আছো সকলোৱে জানে এডুকেশ্যন মিনিষ্টাৰটো খুব ভালকে জানে আগতে ড্ৰপ আউট কমাবৰ কাৰণে আমি কি কাম কৰিছিলো বহুত কথা কৈছিলে এতিয়াতো আকৌ ড্ৰপ আউট আমি সমৰ্থ পোৰ্টেল লৈ আকৌ বঢ়াই দিলো তো এই যে ডিজিটাইজেশ্যনৰ নামত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ ওপৰত যি ডাঙৰ ধৰণৰ আক্ৰমণ এটা নামিছে এই বস্তুটো ভালকে মেনেজ নকৰাকে এডুকেশ্যন সিস্টেমটো চলাব পৰা নাযাব ৰাজীৱ গান্ধী কোঅপাৰেটিভ ইউনিভাৰ্চিটিৰ কথা কৈছে আমাৰ ইউনিভাৰ্চিটিখন বন্ধ কৰি দিব লৈছে অধ্যক্ষ মহোদয় ইউনিভাৰ্চিটি বঢ়াব লাগে নে কমাব লাগে শিৱসাগৰৰ পৰা এখন ইউনিভাৰ্চিটি কাটি দিব খোজা হৈছে এইটো বন্ধ কৰিব লাগে আমাক এই ইউনিভাৰ্চিটিখন লাগে 14খন কলেজত আজিৰ দিনটোত লাইব্ৰেৰিয়ান নাই 14খন অসমৰ 14খন কলেজত লাইব্ৰেৰিয়ান নাই এছ'চিয়েট প্ৰফেছৰ মই দুটা বাক্য প্লিজ এছ'চিয়েট প্ৰফেছৰ যদি আপোনালোকে চাই এছ'চিয়েট প্ৰফেছৰ এই হিচাপটো যদি দি দিওঁ তেতিয়াহ'লে যোৱা 2022 চনৰ 18 নৱেম্বৰতে 430 গৰাকী শিক্ষকক এছ'চিয়েট প্ৰফেছৰৰ পদোন্নতিৰ তালিকাভুক্ত কৰা হ'ল কিন্তু এতিয়ালৈকে নাই হেতু কেতিয়া কৰিব এটো জনাব লাগে আমাক সিলেকশন গ্ৰেড আৰু সিনিয়ৰ স্কেল গ্ৰেডৰ কাৰণে আমি দেখিছো যে 596 জন শিক্ষকক পদোন্নতি দিয়া হ'ল এতিয়ালৈকে নাই পে ফিক্সেশন কৰা নহল তেওঁলোকৰ এতিয়া প্ৰায় 1200 শিক্ষকক সিনিয়ৰ গ্ৰেড আৰু সিলেকশন গ্ৰেড দিব লাগে তাৰ তালিকা প্ৰস্তুত কৰা হৈছে কিন্তু এতিয়ালৈকে পদোন্নতি হোৱা নাই তো এই গোটেই কাৰবাৰবিলাক দেখা গৈছে যে আৰু আপুনি দেখিব যে 2006 আৰু 2016তে কাৰ্যকৰী হোৱা ষষ্ঠ আৰু সপ্তম দৰমহা আয়োগৰ পাবলগীয়া 50% বকেয়া এতিয়ালৈকে দিয়া হোৱা নাই এইটো এটা অৱস্থা তো আৰু মই আপোনালোকক এটা বা দুটা পইণ্ট কৈ শেষ কৰিব খুজিছো নিউলি প্ৰভিন্সিয়েলাইজ যিবিলাক কলেজ এই 41খন কলেজ তাত অধ্যক্ষ আছে নে চেংচন কৰা হৈছে না অধ্যক্ষ কি অৱস্থা এবাৰ নিজে গৈ চাওকগে তো এতিয়া ইউনিভাৰ্চিটি বিলাকৰ কথা কৈ আছে মইতো কওঁ যে মই যিখন কলেজত পঢ়ি আছো কটন কলেজ এই কটন ইউনিভাৰ্চিটি কৰি নষ্ট কৰি পেলালে ৰূপজ্যোতি কৰ্মী আপোনালোকে যদি চাই আজি ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয় খুদাই কলেজৰ অৱস্থা কেনেকুৱা আছিল ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়ৰ অৱস্থা কেনেকুৱা ভট্টদেৱ কলেজৰ অৱস্থা